সঁচাকৈ বড়োলেণ্ডবাসী খুব আনন্দিত। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে এইটো অসমৰ ইতিহাসত এটা ঐতিহাসিক দিন হ'ব যে অহা 17 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ কাৰণে অসম বিধানসভা আমাৰ দিছপুৰৰ পৰা আহি কোকৰাঝাৰত হ'ব আৰু ইয়াৰ দ্বাৰা এটা পজিটিভ যিটো আমাৰ বাতাবৰণ বড়োলেণ্ডত এতিয়া যিটো আহিছে, এটা শান্তি আহিছে, ভাল পৰিৱেশ আহিছে, এইটো স্থায়ীভাৱে অনাগত দিনত সেইটো আমাৰ অঞ্চলত যাতে শান্তি থাকে, নিৰাপত্তা থাকে, ইয়াৰ কাৰণে আজিৰ এই যি প্ৰিপাৰেশ্যন সেইটোৱে আমাক বহুত উৎসাহিত কৰিব। আৰু আনপিনেদি ডেভেলপমেণ্টেল যিটো আমাৰ আজিৰ যিটো অৱস্থা যে ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ অলপলীয়া হ'ল আৰু বাকীখিনি কাম অসমৰ মন্ত্ৰীসকল আহিব, গভৰ্ণৰ ডাঙৰীয়া আহিব, সকলো আহিব, MLA আহিব, সকলো দেখিবলৈ পাব। গতিকে বড়োলেণ্ড অঞ্চলটো অইন এটা অঞ্চলৰ নিচিনা ভাল এটা পৰিৱেশ আহিল, নৰ্মেলচি আহিল আৰু ইয়াত সকলো দিশৰ পৰা উন্নয়নৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। তো এই কথাখিনি বাৰ্তাখিনি আমি দিব বিচাৰিছোঁ। আৰু অসম আৰু বড়োলেণ্ড যিটো নেকি আগৰ যিটো আমাৰ গোষ্ঠীগত কিছুমান সংঘাত, জাতিগত সংঘাত, বিভিন্ন সমন্বয়ৰ ক্ষেত্ৰত যিবিলাক অলপ চলপ অসুবিধা হৈ আছিলে, এই বিধানসভা অনুষ্ঠিত হৈ যোৱাৰ পিছত সমগ্ৰ জাতি জনগোষ্ঠীৰ লগতে বড়োলেণ্ড কাউন্সিল এৰিয়াৰ যিমানখিনি জনগোষ্ঠী আছে আৰু অসমৰ বাকী জনগোষ্ঠী যিখিনি আছে বাকী পাৰ্টত, ইয়াৰ মাজত এটা সমন্বয়ৰ এটা ডাঙৰ বাৰ্তা, ডাঙৰ এটা মেছেজ সিদিনা চবে পাব। গতিকে আমি খুব উৎফুল্লিত হৈছোঁ, কাৰণ অসমৰ হায়েষ্ট সিদ্ধান্ত লোৱা বডিটোৱে হৈছে এছেম্বলি আৰু সেই হায়েষ্ট বডিটো আহি কোকৰাঝাৰত বহিব, ইয়াত আলোচনা কৰিব আৰু আমাৰ অধ্যক্ষ ডাঙৰীয়াই কোৱাৰ নিচিনা 6 চিডিউলৰ ওপৰতো আলোচনা কৰিব। চ' সেইটো ইয়াতকৈ ডাঙৰ আৰু আমাৰ কাৰণে বেলেগ মেছেজ নাই। আমি কাউন্সিল হিচাপে বহুত কথাক লৈ ষ্ট্ৰাগল কৰি আছোঁ, উন্নয়ন এইটো যেতিয়া সিদ্ধান্ত লোৱা মানুহবিলাকে আহি ইয়াত এছেম্বলি বহিব, আমাৰ কাৰণে কিবা এটা কথা ক'ব, কিবা এটা ৰিজলিউশ্যন ল'ব। চ' সেই কথাটোক লৈ আমি BTC অঞ্চলৰ 35 লাখ জনসাধাৰণৰ হৈ আমি অসম এছেম্বলিক আদৰণি জনাইছোঁ আৰু আমি সকলোৱে 17 তাৰিখটো ৰখি আছোঁ যে এইটো অসম বিধানসভাৰ কাৰণে বিধানসভা, আমাৰ কাৰণে কিন্তু 17 তাৰিখে এটা ডাঙৰ উৎসৱ। গতিকে আজি বড়োলেণ্ডৰ সকলো জাতি জনগোষ্ঠীক লৈ আমি অহা 17 তাৰিখটো আদৰিবলৈ আমি প্ৰস্তুতি চলাম।